নাম্বৰ হাবিৰ পৰা লৈ গৈ থকা চোৰাংকুণ্ডা ভৰ্তি বাহন জব্দ। পদ্মশ্ৰী ৰংবং তেৰাঙৰ সাহিত্যিক হোমেন বৰগোহাঁইৰ বিয়োগত শোক প্ৰকাশ। মে মাহৰ 15 তাৰিখৰ পৰা অনলাইন যোগে পাঠদান উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ। ডিফুৰ আৰ্বটৰিয়ামত বিজেপিৰ আদৰণি সভা অনুষ্ঠিত। কৰুণাধাৰা সদস্যসকলে সাহিত্যিক হোমেন বৰগোহাঁইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমত জাৰি কৰা হ'ল কভিডৰ নতুন নিৰ্দেশনা। নমস্কাৰ, আজিৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই গংগোত্ৰী বৰা। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া। চিলন লিজান ৰেঞ্জৰ অন্তৰ্গত নাম্বৰ হাবিৰ পৰা লৈ গৈ থকা চোৰাংকুণ্ডা ভৰ্তি বাহন জব্দ কৰে বন বিভাগে। কৰোনা মহামাৰীৰ সময়ত কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ। এনেতে বন বিভাগৰ বনকৰ্মী SGF প্ৰণৱ তেৰণৰ তৎপৰতাত নিশা অভিযান চলাই AS05 BC8424 নম্বৰৰ বলেৰো পিকআপ গাড়ীখনৰ পৰা চোৰাংকুণ্ডা জব্দ কৰে। কিন্তু চোৰাংকুণ্ডা সৰবৰাহকাৰীটোৱে আন্ধাৰৰ সুযোগ লৈ সেই ঠাইৰ পৰা পলায়ন কৰে। নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইদেৱ বুধবাৰে ৰাতিপুৱা 6:58 বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বিয়োগত সমগ্ৰ অসমবাসীৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে। প্ৰথিতযশা সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইদেৱ বুধবাৰে ৰাতিপুৱা 6:58 বজাত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বিয়োগত সমগ্ৰ অসমবাসীৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে। অসমীয়া সাহিত্য জগতৰ বটবৃক্ষ সাহিত্য একাডেমী বঁটাৰে সন্মানিত শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইৰ বিয়োগত ডিফু ক্লাবত কভিড প্ৰটকল মানি চলি যোৱাকালি বিয়লি 3টা বজাত কৰোণাধাৰা সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজি সমগ্ৰ ৰাজ্যবাসী, অকল ৰাজ্যই নহয় সমগ্ৰ দেশৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী, জ্ঞানৰ ভাণ্ডাৰ এগৰাকী ব্যক্তিক আমি হেৰুৱালোঁ হোমেন বৰগোহাঁই ছাৰ। হোমেন বৰগোহাঁই ছাৰ অসমীয়া জাতিটোৰ অভিভাৱক আছিল, অসমৰ বৌদ্ধিক সমাজৰ নেতৃত্বত তেখেত আছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক হেৰুৱাই আমি আচলতে অতি দুখ অনুভৱ কৰিছোঁ। গোটেই জাতিয়ে আজি আচলতে দুখ অনুভৱ কৰিছে। এনেকুৱা এটা পৰিস্থিতি কভিড হৈ আচলতে তেখেত ঢুকালে বুলি ক'ব পৰা যায়। যিহেতু তেখেতে কভিড জয় কৰিছিলে, তাৰপিছতো কিন্তু তেখেতৰ আজি মৃত্যু হ'ল। কেইদিনমানৰ আগত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নিগেটিভ হৈ গৈছিল। তাৰপিছত আজি তেখেতৰ হঠাতে মৃত্যু হ'ল আৰু এই মৃত্যুৱে আচলতে আমাক ব্যথিত কৰিছে। আমিও ডিফু ক্লাবত আমাৰ কাৰ্বি আংলং জিলা যি কৰোণাধাৰা সমিতি আছে, সহায়ক সমিতি আছে, সেই কাৰ্বি আংলং জিলা কৰোণাধাৰা সহায়ক সমিতিৰ তৰফৰ পৰা তেখেতৰ এই মৃত্যুত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহাত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু কাৰ্বি আংলং জিলাক আচলতে ছাৰে অতি ভাল পাইছিলে। ছাৰে 30 বাৰতকৈ বেছি কাৰ্বি আংলঙলৈ আহিছিলে। কাৰ্বি জাতি, কাৰ্বি সাহিত্য সংস্কৃতিক আচলতে উত্তৰণত নতুন কাৰ্বি কেইবাগৰাকী লিখকক প্ৰতিষ্ঠা কৰাত আচলতে হোমেন বৰগোহাঁই ছাৰৰ যথেষ্ট অৱদান আছিল। বিদ্যা সিং ৰংপি, অৰুণ তেৰণ, জয়সিং তকদিৰ পৰা আৰম্ভ কৰি যিসকল আজি অসমীয়া ভাষাত চৰ্চা কৰা কাৰ্বি লেখক আছে, সেই সকলোকে কিন্তু হোমেন বৰগোহাঁই ছাৰে প্ৰতিষ্ঠা কৰিছিল। বৰগোহাঁই ছাৰৰ লগত আমাৰ ব্যক্তিগতভাৱেও যথেষ্ট সুসম্পৰ্ক আছিল। আৰু আজি আচলতে ছাৰক হেৰুৱাই অকল যে কৰোণাধাৰা সম্পাদকৰ দায়িত্বত আছোঁ বুলিয়ে নহয়, আচলতে ব্যক্তিগতভাৱে ছাৰৰ লগত যি সম্পৰ্ক আছিল সেই সম্পৰ্কৰ কাৰণে আচলতে বেছিকৈ অতি দুখ লাগিছে যে ছাৰক হেৰুৱাই আমি আচলতে পৰিয়ালৰ এজন অভিভাৱক আমি হেৰুৱাইছোঁ। ছাৰে আমি লেখক হিচাপে প্ৰতিষ্ঠা হোৱাটো ছাৰে সহযোগ কৰিছিল। ছাৰে আমাৰ অসমত যেতিয়া সম্পাদক আছিল, পাহাৰৰ চিঠি নামৰ এটা কলম লিখিবলৈ দিছিল আৰু সেই কলম মই লিখিছিলোঁ। আৰু ছাৰে নতুন যিসকল লেখক লেখিকা আছিল তেওঁলোকক উৎসাহিত কৰাক, তেওঁলোকক প্ৰতিষ্ঠা কৰাত আচলতে ছাৰৰ নিচিনা দ্বিতীয়জন বুদ্ধিজীৱী অসমত নাছিল। আৰু সেইকাৰণেই আজি গোটেই জাতিৰ লগতে আমি অত্যন্ত দুখ পাইছোঁ। আৰু ছাৰৰ যিয়ে নহওক মৃত্যুটো অৱশ্যম্ভাৱী, সকলোৱে এদিন মৃত্যু হ'ব। তথাপিও এনেকুৱা ধৰণে আচলতে ছাৰ গুচি যাব বুলি ভবা নাছিলোঁ। তথাপিও ছাৰৰ মৃত্যুত আমি শোক প্ৰকাশ কৰাৰ লগতে ছাৰৰ বিদেহাত্মাৰ সদ্গতি কামনা কৰিছোঁ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰাই দিয়া ছাত্ৰ ছাত্ৰীসকলৰ মে মাহৰ 15 তাৰিখৰ পৰা ক্লাছসমূহ অনলাইন যোগে কৰা হ'ব।
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰাই দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ দ্বিতীয় বৰ্ষৰ ক্লাছসমূহ কৰোনা মহামাৰীৰ বাবে মে' মাহৰ 15 তাৰিখৰ পৰা অনলাইন যোগে কৰা হ'ব। পদ্মশ্ৰী ৰংবং তেৰাঙে জ্যেষ্ঠ সাংবাদিক সাহিত্যিক হোমেন বৰগোহাঁইৰ বিয়োগত শোক প্ৰকাশ কৰি তেখেতৰ সাহিত্যিক সাংবাদিক জীৱনৰ ওপৰত আলোকপাত কৰে। পদ্মশ্ৰী ৰংবং তেৰাঙে গল্পকাৰ সাহিত্যিক জ্যেষ্ঠ সাংবাদিক হোমেন বৰগোহাঁইৰ বিয়োগত শোক প্ৰকাশ কৰি তেখেতৰ সাহিত্যিক সাংবাদিক জীৱনৰ ওপৰত আলোকপাত কৰে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। অসমৰ উদীয়মান শিল্পীসকলো হেৰাই গ'ল, বহুকেইজন সাংবাদিক বহুকেইজনো গ'ল, ৰাজনীতিবিদো গ'ল। আৰু এতিয়া আজি হোমেন বৰগোহাঁই এই কিবাটো গম পায়, মই আচলতে বৰ কিবা হৈ গ'ল যে এই মহামাৰীটোৱে আচলতে অকল অসম বুলিয়েই নহয়, সমগ্ৰ বিশ্বতে যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ মানুহৰ যিসকল থলুৱা আছে, শিক্ষা চিকিৎসাবিদসকলৰ তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত আছে। কিন্তু আজি এই ঘটনাটোৱে মোক আচলতে বৰ বেয়াকৈ আঘাত আনিলে, কাৰণ হোমেন বৰগোহাঁই অসম চৰকাৰে আজিৰে পৰা কোভিড প্ৰটকলৰ নতুন নিয়ম জাৰি কৰিছে। বিয়লি 2টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে চলাচল দোকান পোহাৰ সকলো বন্ধ ৰাখিবলৈ নিষেধাজ্ঞা প্ৰদান কৰিছে। আজিৰে পৰা বলবদ্ধ হ'ল কোভিডৰ নতুন প্ৰটকল। বিয়লি 2 বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। দিনৰ 1 বজাৰ পৰাই বন্ধ কৰিব লাগিব দোকান পোহাৰ। 15 দিনলৈ বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়, সাপ্তাহিক বজাৰ হাট। জৰুৰীকালীন ব্যৱস্থাত নাথাকিব কোনো নিষেধাজ্ঞা। ৰেষ্টুৰেণ্ট ধাবাত 1 বজালৈ আহাৰ যোগান ধৰিব পাৰিব আৰু 1 বজাৰ পিছত হোম ডেলিভাৰী কৰিব পাৰিব। কোনো অঞ্চলত কৰোনা আক্ৰান্তৰ হাৰ 5% হ'লে জিলা উপায়ুক্ত বিষয়াই ঘোষণা কৰিব কণ্টেইনমেণ্ট জন। স্বীকৃতজ্ঞ বিয়া সভা অনুষ্ঠানত 10 জন লোক উপস্থিত থকাৰ অনুমতি। 15 দিনৰ বাবে বন্ধ থাকিব বিভিন্ন ধৰ্মীয় অনুষ্ঠান। ৰিক্সা অটোৰিক্সা চালকসহ 2 জন যাত্ৰী নিয়াৰ অনুমতি। দুচকীয়া বাহনত এজনকৈ ব্যক্তি, মহিলা, শিশুৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাই। ব্যক্তিগত বাহনত যুগ্ম অযুগ্ম নম্বৰ পদ্ধতিৰে চলোৱাৰ আজ্ঞা প্ৰদান কৰা হ'ব। সকলো ধৰণৰ ধৰ্মানুষ্ঠান 15 দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ উপৰিও 2 বজাৰ পিছত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। স্বাস্থ্য জৰুৰীকালীন অৱস্থাত ওলাব পাৰিব চিকিৎসালয়লৈ। 2 বজাৰ পিছত বন্ধ থাকিব ডাকঘৰ। সান্ধ্য আইনৰ সময়ত নিয়ম উলংঘা কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰক্ষী প্ৰশাসন কঠোৰ হ'ব কণ্টেইনমেণ্ট জনত। বেংকত 2 বজাৰ পিছত কৰ্মচাৰী কাম কৰিব পাৰিব, কিন্তু গ্ৰাহকৰ ক্ষেত্ৰত নিষেধাজ্ঞা। বিধানসভা নিৰ্বাচনত জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থীসকলক ডিফুৰ আৰ্বটৰিয়ামত আদৰণি তথা শুভকামনা জ্ঞাপন কৰে। বিজেপি ইষ্ট আৰু ৱেষ্ট কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত যোৱাকালি বিধানসভা নিৰ্বাচনত জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থীক্ৰমে ডিফু সমষ্টিৰ বিধায়ক বিদা সিং ইংলেং, বোকাজান সমষ্টিৰ বিধায়ক নুমল মমিন, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰ সিং ৰংহাং আৰু বৈঠালাংছ সমষ্টিৰ বিধায়ক ৰূপ সিং তেৰণক ডিফুৰ আৰ্বটৰিয়ামত কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং, EM আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে আদৰণি তথা শুভেচ্ছা জ্ঞাপন কৰে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কাৰ্বি আংলঙৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নমল মমিন, বিদা সিং ইংলেং, দৰ সিং ৰংহাং আৰু ৰূপ সিং তেৰণ, বোকাজান, ডিফু, হাৰঘাট আৰু বৈঠালাংছ বিধায়ক সমষ্টিত তেখেতসকলে বিপুল ভোটৰ পৰা জয়যুক্ত কৰি আহিছে। এইটো কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয় বা টিম কাৰ্বি আংলং হয়, আমি কাৰ্বি আংলং ৰাইজক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছে। আমাক সহযোগিতা কৰাৰ কাৰণে, আমাক প্ৰাৰ্থীক বিপুল ভোটে জয়যুক্ত কৰাৰ কাৰণে। লগতে যিবিলাকৰ আমাৰ দলত নাই, বিৰোধী দল আছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু যিবিলাকৰ জিকি অহা নাই, তেখেতসকলক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ যে যাতে
ৰাইজৰ কাম কৰিলে তেখেতসকলৰ এই দিনটো আকৌ ৰাইজে নিৰ্বাচিত হ'ব। আৰু লগতে আপোনালোকৰ মিডিয়াবিলাক আমাক বহুত সহায়িতা কৰাৰ কাৰণে মই যিমানখিনি কাৰ্বি আংলং মিডিয়া আছে, ছ'চিয়েল মিডিয়া, প্ৰেছ মিডিয়া সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু কাৰ্বি আংলঙত যিমানখিনি দল সংগঠন আছে তেখেতসকলেও ধন্যবাদ দিছোঁ। সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনত আমি একেলগে কাম কৰিম বুলি ৰাইজৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ। 4জন বিধায়ক লগত লৈ সাংসদ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল কাৰ্বি আংলঙৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰিবৰ কাৰণে, কাৰ্বি আংলঙত স্থায়ী সমস্যা সমাধান কৰাৰ কাৰণে ৰাজনৈতিক যিটো সমস্যা, সেই গোটেইখিনি সমস্যাবিলাকত আমি আলাপ আলোচনাৰ মাজতে সেইবিলাকৰ সমস্যা সমাধান কৰিব। আৰু বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, ৰঞ্জিত দাস ডাঙৰীয়াক আৰু JP নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকক তেখেতসকলক মই ধন্যবাদ দিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মৰম থকাৰ কাৰণে আমি কাৰ্বি আংলং আজি শান্তি হৈছে। কাৰ্বি আংলঙত উন্নয়নমূলক কামবিলাক এতিয়া আগবাঢ়ি গৈ আছে। গতিকে মই আগন্তুক দিনত একেলগে যদি কাম কৰে কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীৰ লগত, সকলো ভাষা ভাষীৰ লগত আমি একেলগে কাম কৰি কাৰ্বি আংলঙৰ শান্তি বজাই ৰাখিব বিচাৰিছোঁ। কাৰ্বি আংলঙত সকলো উগ্ৰপন্থী তেখেতসকলৰ লগতো মই মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তেখেতসকলে অসম চৰকাৰ, ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি স্বাক্ষৰ কৰিব তেখেতসকলক। গতিকে বেছি দিন নহয় পিচ এগ্ৰিমেণ্ট কৰা হ'ব। সেই ক'ভিডৰ থকাৰ কাৰণে আমি কৰা নাই, কিন্তু ক'ভিডৰ পিছতে তেখেতসকল যে কৰোণা ভাইৰাছ যদি কমি যায় তেনেহ'লে শান্তি স্বাক্ষৰ পিচ এগ্ৰিমেণ্টটো কৰা হ'ব। তাৰ কাৰণে ধন্যবাদ। মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ এটা ঘৰুৱা সম্বন্ধ আছে, এইটো সকলোৱে জানে। তেনে ক্ষেত্ৰত কাৰ্বি আংলঙৰ 4জন বিধায়ক দিব মন্ত্ৰী পাব, কিয় নাপাব? এইটো মন্ত্ৰী পাব। কাৰণ এইটো মন্ত্ৰী আমি দাবী কৰিম কাৰ্বি আংলঙৰ কাৰ্বি আংলং এনচিল মিলি 2জন মন্ত্ৰী দিব লাগিব। আৰু আমাৰ কাৰণে ভাল ভাল পুৰখুলি থৈ দিছে, PWD কিবা কিবি আছে নহয়, এইটো পাব আৰু চিন্তা কৰিব নালাগে। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।